Hey guys, good morning. যিহেতু আজি দেওবাৰ সেইকাৰণে মই 10:30লৈকে শুলোঁ আৰু শুই উঠিয়ে চাহকাপ খালোঁ। চাহকাপ খাই গা পা ধুলোঁ। গা পা ধুওঁতে অলপ দেৰি হ'ল কাৰণ অলপ ৰুমটোও চাফা কৰিলোঁ আৰু এয়া 11:30 বাজিলে গা ধুই আহোঁ মানে। আৰু বহুত দিনৰ পৰা মানি প্লেণ্টটোৰ মই পানী চেঞ্জ কৰা নাছিলোঁ, আজি কৰি লৈছোঁ। দেখিছে মোৰ ওচৰত টেকেলি এটাও আছে আৰু কালি বনাই থোৱাই খানা আছিলে আৰু সেইখিনি খাই লৈছোঁ। বহুত ভোক লাগিছে। যিহেতু এছাইনমেণ্ট বহুত বাকী আছিলে কৰিবলৈ, অলপ কৰিও ল'লোঁ আৰু আবেলি সময়ত অলপ শুই এতিয়া মোৰ ৰাতি খানা বনাবই হ'ল আৰু বইল মাছ বনাইছোঁ। মই মাজে মাজে এছাইনমেণ্টো কৰিছোঁ। খানা ৰেডি হৈ গ'ল আৰু খানা খাই মই পুনৰ এছাইনমেণ্ট কৰিবলৈ বহিলোঁ। এতিয়া 12:30 হৈছে আৰু বিচনা পাৰি শুওঁ মানে 1টাই বাজি গ'ল। বাই বাই, গুড নাইট।